বালাৰভিটা আঞ্চলিক বজাৰ নতুনকৈ গঢ় লৈ উঠিছে। কমিটি যথেষ্ট কাৰ্যক্ষম। নদীপৰীয়া অঞ্চল বিস্তীৰ্ণ, আপোনালোকে চাইছে ইফালে বিস্তীৰ্ণ অঞ্চলটো ব্ৰহ্মপুত্ৰৰ কৰাৰগ্ৰাসত নিমজ্জিত হৈছে। মাজে মাজে চৰ চাপৰি, এই চৰ অঞ্চলৰ জনগণৰ যাতায়াতৰ কোনো সুবিধা নাই। তেওঁলোকে ইয়াত নতুনকৈ বজাৰটো স্থাপন হ'লে এই অঞ্চলৰ বজাৰ সমাৰ কৰা ৰাইজৰ সুবিধা হ'ব। আৰু অঞ্চলটো যিহেতুকে পিছপৰা, ইয়াত অহাৰ কোনো ৰাস্তা ঘাট নাই। এখন বজাৰ হ'লে চৰকাৰে স্বীকৃতি দিব আৰু এই অঞ্চলৰ ৰাস্তা ঘাটবিলাকৰ উন্নতি হ'ব, তাৰেই কামনা কৰিছে এই চৰ অঞ্চলৰ। ক'বলৈ গ'লে এইটো এটা বন্দৰৰ বজাৰ। ব্ৰহ্মপুত্ৰৰ চাপৰিত এইটো এটা বজাৰ। বাৰিষা কালত ইয়াত শ শ নাও, যন্ত্ৰচালিত নাও, লঞ্চ আদি আহি ইয়াত সমবেত হয় আৰু তেওঁলোকে বজাৰ সমাৰ কৰি নিজ নিজ ঘৰ অভিমুখে যাত্ৰা কৰে। এয়া আজি শুভ উদ্বোধনী বালাৰভিটা আঞ্চলিক বজাৰৰ। সকলো ৰাইজৰ উপস্থিতিত বজাৰখনে ইয়াত ঠন ধৰি উঠক, এইটোৱেই কাৰ্যকৰী কমিটিয়ে আশা ৰাখিছে আৰু আমিও আশা ৰাখিছোঁ যাতে এই অঞ্চলৰ ৰাইজৰ আৰ্থসামাজিক দিশত এটা উন্নতিৰ বাট মুকলি হয়। ধন্যবাদ। ফলে আপোনালোকে কি উন্নতি হ'ব বুলি ভাবিছে? উন্নতি ইনশাল্লাহ বহুতেই হ'ব। আমাৰ বৃহৎ অঞ্চল চৰ এলেকা মানুহবিলাক যিবিলাক আমাৰ বজাৰ বালাৰভিটা আঞ্চলিক বজাৰ আমি ইয়াতে বনাইছোঁ, এইবিলাক মানুহ আহি পেলাই ইয়াতে বজাৰ চজাৰ কৰিব কৰাতে উন্নত হ'ব। বহুত বস্তু ৰাস্তা ঘাটৰ বহুত সুবিধা হ'ব। আমি সেইকাৰণে আমি বজাৰটো ষ্টাৰ্ট কৰিছোঁ, যাতে আমাৰ বৃহৎ মানুহবিলাকে যাতে আমাৰ ইয়াতে বজাৰ চজাৰ কৰি খাওয়ার সুবিধা হয়। এই কথাৰে কামনা কৰোঁ আমি, যাতে বজাৰটো ভালকৈ চলে। এইটোৱে বালাৰভিটা বজাৰ। এতিয়া নতুনকৈ নামাকৰণ হৈছে বালাৰভিটা আঞ্চলিক বজাৰ। ইয়াৰ পৰা অন্তত 5 কিলোমিটাৰ 6 কিলোমিটাৰ উত্তৰে পুৰণি বালাৰভিটা বজাৰ ইয়াতে আছিল। সেই বালাৰভিটা বজাৰটো কালৰ কৰাল গ্ৰাছত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ সন্মুখীন হয় আৰু সেই বজাৰটো এতিয়া কালজানিৰ ওচৰত তাতে থিতাপি লৈছে আৰু এই বৃহৎ অঞ্চলৰ ৰাইজৰ একমাত্ৰ বজাৰৰ থলী হ'ব এয়া বালাৰভিটা আঞ্চলিক বজাৰ। আঞ্চলিক শনিবৰীয়া বজাৰৰ শুভ উদ্বোধন, বিভিন্ন অনুষ্ঠান লাঠি খেলৰ মাজেদি উপভোগ্য হ'ল। কেইবাহাজাৰ দৰ্শকে ইয়াত উপভোগ কৰিলে বজাৰটো। এই বজাৰটো ইয়াত স্থাপিত কৰাৰ আপোনালোকে এটা উদ্দেশ্য লৈ কৰিছে নিশ্চয়। আপোনালোকৰ এই বজাৰটো স্থাপনৰ মূল উদ্দেশ্যটো কি হ'ব পাৰে কওকচোন? এই বজাৰখন অৰ্থাৎ এই অঞ্চলখন স্বাধীনতাৰ পিছৰে পৰাই বিশেষকৈ ৰৌমাৰী গাঁও পঞ্চায়তৰ টাভাৰভিটা, আবৰাৰভিটা, বালাৰভিটা, চৰ অঞ্চল, গোটেই অঞ্চলটো পিছপৰা। আমি এই অঞ্চলৰ আৰ্থসামাজিক উন্নয়ন, মানুহৰ মানসিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে এই অঞ্চলৰ মানুহৰ মানসিক বিকাশৰ উদ্দেশ্যে বজাৰ কৰিবলৈ আমি মনস্থ কৰিছোঁ। এই অঞ্চল যথেষ্ট পিছপৰা। ইয়াৰ ৰাস্তা ঘাট, পকী ৰাস্তা নাই, নাই কোনো বিজুলী বাতি, কোনো ৰাস্তা ঘাটৰ সুবিধা নাই, বিজুলী বাতিৰ সুবিধা নাই, স্বাস্থ্য পাতিৰ অৰ্থাৎ ইয়াত চিকিৎসালয় নাই, বহুত দূৰ দূৰণলৈ যাব লগা হয়। সেইকাৰণেই আমি এই অঞ্চলৰ উৎকৰ্ষ বিকাশৰ কাৰণে, উৎকৰ্ষ সাধনৰ কাৰণে, মানুহৰ মানসিকতা যিটো সেইটোৰ কাৰণে পৰিৱৰ্ধনৰ কাৰণে এই অঞ্চলত বজাৰ কৰিবলৈ আমাৰ মূল উদ্দেশ্য। গতিকে সেই উদ্দেশ্য সৰগত কৰি আমি বালাৰভিটা আঞ্চলিক বজাৰ নামেৰে বজাৰখন নামকৰণ কৰিছোঁ। যেহেতু এই অঞ্চল বৃহত্তৰ এলেকা, সমগ্ৰ চহৰ অঞ্চল যেনেকুৱা কালাডাঙ্গা, টিয়াপাৰা, ভজুৱা ইত্যাদি অঞ্চল, টাভাৰভিটা, বালাৰভিটা, আবৰাৰভিটা, কটীয়াতাৰী, এই অঞ্চলৰ ৰাইজ নিচেই
জর্জরিত অৱস্থাত ৰৈ আছে। ইয়াত ৰাস্তা ঘাটৰ সুবিধা নিচেই নাই। গতিকে সেইকাৰণে ইয়াৰ মানুহৰ মানসিক বিকাশৰ কাৰণে আমি এই বজাৰখনৰ মূল উদ্দেশ্য আৰ্থসামাজিক আৰ্থসামাজিক বিকাশৰ কাৰণে এই নতুন বজাৰখন অৰ্থাৎ আঞ্চলিক বজাৰখন এই বজাৰখন কৰাৰ মূল উদ্দেশ্য আমি খৰগত কৰি লৈছোঁ। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি আমাৰ চৰকাৰক জনাব খোজোঁ, এই আমাৰ অঞ্চলটো বালাৰভিটা অঞ্চলটো ৰাভাৰভিটা অঞ্চলটো, গতিকে এই অঞ্চলৰ চৰকাৰে যাতে দৃষ্টিপাত দিয়ে, বিষয়ববীয়াসকলে যাতে দৃষ্টিপাত দিয়ে। এই অঞ্চলৰ আৰ্থসামাজিক উন্নয়নৰ কাৰণে যদি সদিচ্ছা তেওঁলোকৰ আছে, আমি সদিচ্ছাটো বিচাৰিছোঁ। গতিকে তেওঁলোকে আমাৰ এই এলেকাটোৰ উন্নয়নৰ দিশত অলপ ষ্টেপ দিলে, অলপ আগবাঢ়ি আহিলে আমি নথৈ সুখী হ'ম। ধন্যবাদ। ঠিকে আছে, আপোনাক ধন্যবাদ জনাইছোঁ। বালাৰভিটা আঞ্চলিক বজাৰৰ আপুনি সভাপতি হয়। গতিকে আপোনাৰ এই মহান যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ যোগেদি এই নদীপৰীয়া অঞ্চলটোত যাতে আৰ্থসামাজিক বিকাশ লাভ কৰে তালৈ আমি আশা কৰিছোঁ।